পিন্ধো আজিকালি ছোৱালীয়ে হাতা হাতা হাতে স্পৰিং হা তোৰ হাতা হাতা আই হাতা হয় হাতা যদিও পিন্ধে হাই দীঘল লং পেণ্টটো বাপৰে কি চেপা মাৰা উৰণিহে বন্ধ আৰু কিবা কাৰণত ধৰি অকণমান ঘৰৰ পচন পেণ্টটো পিন্ধছি দেখা পাব আঠুৰ মোৰ বস্তুৰ খিৰিকী এখন লাগব আৰু যদি খিৰিকী খান নাই নিশ্চয় পেণ্টটোত কুকুৰে কামোৰা বা চোৰা দায়িত্ব আছে পেণ্টটো দেখিলে এনেকুৱা লাগে জানো ক'ৰবাত ৰাস্তাই ঘাটে পৰি হৰি হৈছে কাপোৰৰ অৱস্থাই নাই আৰু আজিকালি ছোৱালীয়ে তেনেকুৱা কাপোৰ নিপিন্ধাক লাগি ষ্টাইলে সম্পূৰ্ণ নহয় এটা নহয় দুটো নহয় তিনটাকে ফুটো করে আবার আপনি তারা তিনটাকে ফুটো করছেন এটা নহয় আপনি তিনটাকে করছেন নাই করা নহয় কিন্তু আজিকালি রাখি গেলে খানে তিনটে চারটে ফুটো নকরা থাকি কাম নহয় শান্তি নাপায় পিছে এটা এটা কথা আছে সময়ৰ সলনি আগতে আছিল কথা খিয়া খুঁজিটো যি এখন মাৰিব কাপড় উৰি যাওয়া হান পাই আৰু আজিকালি কি হৈছে বুদ্ধিমালাৰ হাতো তাতে আছে এটা পিষ্টল আৰু সেই পিষ্টলটো দি যেতিয়া গুলি যায় আপিহঁতৰ কামৰ খানাকে ভিতৰত যায় আৰু আপিহঁতে বোলে সেই পিষ্টলেদি দুখ নাপাবে পিতৰে কামোৰা হাল পাবে গতিকে আজিকালি সেই পিষ্টলৰ সহায়ত তিনটা চাৰটাকে ফুটাব পাৰি আমনিহা কামত শুনা পিন্ধো বুলি তিনটা ফুটা কৰে লাভ নাই কি কারণে কখন কি কারণে না জানো মালটো হলি কত পাব পয়সার অভাবত ক্ষমা পয়সার অভাবত ক্ষমা আমনিহা আৰু এটা কথা আছে এইটো কথা কলে বোধ হাতে বেয়া পা নেকি নাপা নহয় খুদি যাব লাগব আপোনালোকে বেয়া পাব এইটো কথা পাতি বেয়া নাপায় নহয় এইফালে বেয়া পাব নেকি নাপায় পিছে কৈ দিয়া নোৱাৰিলে কথা নাই
এগুলো দুধ দিবি আজিকালি আপা আপনার কাছে দুধ আছে না আছে আজিকালি কোনো কম নহয় আপি এজনে আপা হাতে থাকে তুমি একটা ভালো কাছে হয় না আছে তো ওই আজিকালির দাদা হতেও অকামাত অখুনা পিন্ধিলা পিন্ধা নাই ভাল কথা জানো পিন্ধা নাই যদি ভালে কথা বাহিৰত যাওঁ কবাত কানি একেবাৰে শুনা একটাতো নহয় বাপা আৰু 10-15টা পিন্ধে দোকান হয় পায় বাপ্পা কি হ'ল শুনাই কিনে হওক বানাই হওক যিয়ে হওক পিন্ধে তাৰে মাজতে আকৌ কেইটামান দাদা আছে শুনাটো পিন্ধুৱাই লগতে চুলি কেইটামান দীঘল কৰিব পিঠিক লাগি আহাতে আপি হাতত চাই হাতেও যাব বুজি পালাৰত হাতৰ বস্তু কম নহয় যেনেকে কাম খুঁজে গিয়ে পিষ্টল আছিল সেনেকে চুলি চিধা কৰা কিয় বোলে মিচিং আহিছিল সেইটো চুলি কেইটা চিধা কৰি আনিব এতিয়া আপাতো যদি যাই থাকে নহয় পিছফালৰ মানে দেখা পালি আপাই নে আপি ধৰবাই নবি যেতিয়া যাব কাগজ দেখি দাড়ি আৰু মুখখিনি ঢাকা তেতিয়া সেইটো আপা আছিল আজিকালি চিনে পাহৰি গেছি আপাই নে আপি আজিকালিৰ দাদা হতে